মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ মেথছ R1ৰ প্ৰশ্ন 6 আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্ন 6ত দিছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। এতিয়া 1 নম্বৰটো দিছে আমাৰ 4, 6, 8। এতিয়া এইটোক আমি LCM কৰিব লাগিব। LCM যদি কৰোঁ 4, 6, 8 2ৰে কৰিব লাগিব। 2 2 যা 2 2 গুণ 4, 2 3 গুণ 6, 2 4 গুণ 8। আকৌ 2ৰে দিব লাগিব। 2 গুণ 2, 2 গুণ 2 1 থাকিল 14 হ'ব। 7 2 গুণ 14। তে 2ৰে নাযায়। 3ৰে দিলে 3 3 গুণ 9, 3 3 গুণ 9, 2 থাকিব 27 হ'ব। 3 গুণ 27। আকৌ 3ৰে দিলে 3 গুণ 3, 3 3 গুণ 9। তেতিয়াহ'লে আমাৰ কি ওলাইছে? 2 দুটা ওলাইছে। 2টা 3 ওলাইছে 2টা আৰু 13 ওলাইছে এটা। তাৰমানে আমি কি কৰিব লাগিব? এনসাৰটো আমাৰ 13 হ'ব। বৰ্গ হ'বলৈ 13ৰে হৰণ কৰিব লাগিব। এতিয়া আমি 6ৰ 2 কৰিবলৈ লৈছোঁ। 6ৰ 2 আমাক দিছে 6ৰ 2 1584। দুইৰে যাব 7 2 গুণ 14, 1 থাকিব 18 9 2 গুণ 18, 2 2 গুণ 4, 3 2 গুণ 6, 1 থাকিব 19 9 2 গুণ 18, 12 6 2 গুণ 12। 2ৰে দিলে 2 গুণ 2, 1 থাকিব 19 9 2 গুণ 18, 1 থাকিব 16 8 2 গুণ 16। 2ৰে দিয়া 2 দিলে 2 গুণ 18, 1 থাকিব 18 9 2 গুণ 18। এতিয়া 2ৰে নাযায়, যিহেতু অযুগ্ম আছে। 3ৰে দিম 3 3 গুণ 9, 3 3 গুণ 9। এতিয়া আকৌ 3ৰে দিলে 11। তাৰমানে 2 4টা ওলাইছে। 2 4টা লিখিম। 1 2 3 4টা 3 ওলাইছে 2টা আৰু 3 2টা লিখিম। 11 এটা ওলাইছে। গতিকে আমাৰ এনসাৰ হ'ব পূৰ্ণবৰ্গ হ'বলৈ 11ৰে হৰণ কৰিব লাগিব। তাৰপিছত আমি 3 নম্বৰটো কৰিম। 3 নম্বৰটো আমাক কি দিছে? 6ৰ 3। 6ৰ 3 আমাক দিছে 2 6 4 5। 2 6 4 5 হয়নে? এইটো চোৱা, এইটো 6 নম্বৰৰ 3 2 6 4 5। এতিয়া এইটো আমি কৰিম 2 6 4 5 2 6 4 5 2 6 4 5। এইটো 2ৰে নাযাব। 3ৰে দিলে 3 8 গুণ 24 2 থাকিব 3 8 গুণ 24 থাকিব 2 আকৌ 24 হ'ব। 3 8 গুণ 24 5 নাযায়। 5ৰে দিলে 5 5 গুণ 25 থাকিব 1 ইয়ালৈ গ'লে 14 14 হ'লে 5 2 গুণ 10 থাকিব 4 45 হ'ব। 5 9 গুণ 45 আকৌ যাব 5ৰে দিলে 5 গুণ 5 5ৰে নাযায়।
এতিয়া 5ৰে যদি নাযায় এতিয়া এইটো 529 আমাক কিমানেৰে যাব আমি দি চাব লাগিব। এতিয়া আমি 23ৰে দিব লাগিব। 23ৰে দিলে 23 টু যায় কিমান হৈ যাব 46 হ'ব। এতিয়া 46 52 পৰা 46 মাইনাছ কৰি দিলে 4 2 6 হৈ যাব 69 থাকিব। 69 থাকিলে এতিয়া 23 দি কেইবাৰ গৈছে দুবাৰ গৈছে আৰু ইয়াতে থাকিব 69 69ক 23 তিনিবাৰ যাব আপুনি এইটো ওলাইছে। তেতিয়াহ'লে আমাৰ ইয়াত হ'ব 5 23 দুটা ওলাইছে দুটা। এতিয়া লিখিম পূৰ্ণবৰ্গ হ'বলৈ হ'বলৈ 5ৰে হৰণ কৰিব লাগিব। এতিয়া আমি 6 নম্বৰৰ 4 কি দিছে 16 20 এইটোক আমি কৰিব লাগে। এতিয়া এইটোক যদি আমি কৰোঁ ইয়াতে কি দিছে 16 20 দিছে। তেতিয়াহ'লে 16 20ক আমি যদি কৰোঁ তেতিয়া 2ৰে দিলে হ'ব 8 2 গুণ 16 2 16 2 গুণ 2 শূন্যটো নমাই দিব পাৰিম। আকৌ 2ৰে দিলে 4 2 গুণ 8 5 2 গুণ 10 মানে শূন্য এটা আহিব দুটা লৈছোঁ। আকৌ আমাৰ এতিয়া 2ৰে নাযায় 3 দিলে 3 গুণ 3 3 9 3ৰে যাব 3ৰে দিলে 3 গুণ 3 3 গুণ 3 1 থাকিব 10 হ'ব 3 3 গুণ 9 1 থাকিব 15 হ'ব 3 5 গুণ 15 আকৌ 3ৰে যাব না 3 4 গুণ 12 3ৰে যাব 3 4 গুণ 12 থাকিব 1 15 3 5 গুণ 15 এতিয়া আকৌ 3ৰে যাব 3 গুণ 3 1 থাকিব 15 3 5 গুণ 15 এইটো 5 হ'ব 3 গুণ 3 1 থাকিব 15 3 5 গুণ 15 আকৌ যাব 3ৰে 3 5 গুণ 15 এতিয়া 2 ওলাইছে দুটা 2 আমাৰ দুটা ওলাইছে দুটা 3 ওলাইছে 1 2 3 4টা 3 আমাৰ 4টা ওলাইছে 1 2 3 4টা আৰু 5 ওলাইছে এটা তাৰমানে এইটো 5টো আমাৰ আনসাৰ হ'ব। একে পূৰ্ণবৰ্গ হ'বলৈ 5ৰে হৰণ কৰিব লাগিব। এতিয়া আমি 7 নম্বৰটো কৰিবলৈ লৈছোঁ 7 নম্বৰ। এতিয়া মন কৰা আমাৰ 7 নম্বৰটো কি দিছে 7 নম্বৰটো দিছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। এতিয়া 7 নম্বৰৰ 1 আছে 12.25 টো আমি কৰিব লাগিব। এইটো যদি কৰোঁ আমি এনেকৈ কৰিম যোৰা যোৰা বনাই ল'ম 1 যোৰ 2 যোৰ ইয়াতে আমি চেম অংক দিব লাগিব যাতে দুটা অংক কৰি আমি কিমান পাব লাগিব 12 বা 12ৰ পৰা সৰু পাব লাগিব। আমি যদি 4 দিওঁ 4 4 গুণ 16 হৈ যাব তো আমাৰ আছে কিমান ইয়াত 12 আছে গতিকে আমি 3 ল'ম 3 ল'লে 3 3 গুণ কিমান হ'ব 3 3 গুণ 9 হ'ব। ইয়াতে আমি 9 লিখিব লাগিব 9 লিখিলোঁ আৰু ইয়াতে 3 দিছোঁ মানে ইয়াতো 3 এটা আমি যোগ কৰি ল'ম ইয়াতে 12ৰ পৰা 3 বিয়োগ কৰি দিম কিমান 12ৰ পৰা 9 বিয়োগ কৰি দিম কিমান ওলাব 3 ওলাব আৰু এই 3 3 যোগ কৰিলে 6 হৈ যাব। এই দশমিকটোৰ ওপৰত গুচি যাব এই যোৰাটো নামি যাব 325। তো 325ক আমি ইয়াতে এনেকুৱা এটা অংক দিম ইয়াতেও দিম যাতে এইটো দি এইটো কৰি আমাৰ ইমান ওলায়। তেতিয়াহ'লে ইয়াতে আমি 5 দিম যিহেতু ইয়াত এককৰ ঘৰত 5 আছে গতিকে ইয়াতে আমি 5 দিম। এই 5টো দি এইটোক আমি কৰিম 65ক কৰিম 5 দি কৰিলে
5 5 গুণ 25 হয় 5 থাকিব 2 5 30 2 32 হৈ যাব তাৰমানে আমাৰ ওলাইছে ইয়াতে লিখিম 3 5 হৈ গ'ল তাৰমানে এইটো আমাৰ এনেকা হ'ব আনসারটো হ'ব 3.5 তেম 2 নম্বৰ কৰিম 2 নম্বৰ আমাক কি দিছে আমি চাই লম প্ৰশ্নটো 2 নম্বৰ আমাক দিছে 24.001 24.01 এটো কৰিম আমি ইয়াতে 24.01 ক আমি কৰিব লাগিব ইয়াতে যদি আমি এনেকৈ কৰো 24.01 তেতিয়াহলে আমি ইয়াতে কৰিম এটো এটা জোৰ হ'ব এটো এটা জোৰ হ'ব তেতিয়া এটা আমি কি ল'ব লাগিব 4 4 যদি লও 4 4 গুণ কিমান হ'ব 16 হ'ব 4 4 গুণ 16 তেতিয়াহলে এটো আমি এনেকৈ দিম তলে বেকা হৈ গ'ল ইয়াতে 4 দিছো মানে ইয়াতো 4 আমি এটা যোগ কৰি লম তাহলে ইয়াত 8 হৈ যাব আৰু এইটো যদি আমি বিয়োগ কৰো এটো বিয়োগ কৰিলে 24 ৰ পৰা 16 বিয়োগ কৰিলে 8 হ'ব দশমিকটো ইয়াত লিখি লম 0 1 2 ইয়াতে নামিব তেতিয়াহলে আমি ইয়াতে এনেকৈ এটা অংক দিম যাতে ইয়াতো দিম দিলে আমাৰ এটো ওলাব লাগে তেতিয়াহলে আমি 9 দিম 9 যদি দিও ইয়াতো আমি 9 দিম এতিয়া আমি 89 ক 9 ৰে কৰিব লাগিব 9 গুণ কিমান হয় 81 81 1 থাকিব 8 8 গুণ 72 72 আৰু 8 কিমান হয় 80 এইটো ওলাইছে নহয় তাৰমানে এনসারটো আমাৰ কি হ'ব এই পেজত লিখিম আমি এনসারটো হ'ব আমাৰ √24.01 কিমান আছিল আমাৰ এনসারটো ওলাইছিল 4.9 এইটো আমাৰ এনসারটো হৈ যাব 4.9 তাৰ পিছত আমি নেক্সট কিমান নম্বৰ হ'ব 2 নম্বৰ কৰিছো 3 নম্বৰ হ'ব 3 নম্বৰ যদি কৰো আমি 3 নম্বৰ হাতত তিনিটো তোমালোকে চাই লোৱা ইয়াতে কিমান দিছে এইটো হাতত 3 দেখিছে নে হাতত 3 এইটো আমি এতিয়া কৰিব লম কৰিম এইটো কৰিম দেখিছে হাতত 3 এতিয়া হাতত 3 যদি এনেকা হয় 146.41 এইটো এটা জোড়া বনাম এইটো অকলে থাকিব এইটো যদি অকলে থাকে তেতিয়াহলে চোৱা আমাৰ ইয়াতে 1 দিব লাগিব কাৰণ 1 1 গুণ 1 হ'ব তাৰপিছত ইয়াতে আমি এটা প্লাস কৰি ল'ব লাগিব 2 হৈ যাব তেতিয়া এইটো 1 ৰ পৰা 1 গলে 0 হৈ যাব এইটো 46 নমাই দিম তে 46 যেতিয়া নমাই দিছো তেতিয়াহলে ইয়াত আমি কি দিব লাগিব দিলে এটো হ'ব ইয়াতে যদি আমি 2 এটা দিও ইয়াতে আমি 2 দিম তেতিয়াহলে 2 দি 22 পূৰণ কৰিলে কিমান হ'ব 44 হ'ব 44 এটা বিয়োগ কৰা 44 বিয়োগ কৰিলে ইয়াতে 2 ওলাব আৰু এই দশমিকটো ইয়াত গুচি যাব আৰু 41 টো নমাই দিবা তেতিয়াহলে ইয়াতে যেহেতু 2 আমি এটা বেছি দিছো 2 টো আমি প্লাস কৰি লম কিমান হ'ব 24 হ'ব আৰু ইয়াতে যেহেতু 1 আছে গতিকে ইয়াতে 1 দিলে মিলি যাব 1 ইয়াত আমি 1 দিম তেতিয়াহলে একবাৰ যাব তো এটো এনেকা হৈ যাব এটো আনসারটো আমাৰ হ'ব 146.41 12.1 এতিয়া আমি হাতৰ 4 কৰিম হাতৰ 4 আমাৰ কিমান দিছে হাতৰ 4 দিছে 102.01 এইটো দিছে এইটো আমি কৰিব লাগিব কেনেকৈ কৰিম চোৱা 102 দশমিক দিছে 01 এক জোড়া কৰিম এইটো এক জোড় কৰিম এইটো অকলে থাকিব তে ইয়াতে 1 দিলে ইয়াতে 1 দিব লাগিব একে গুণ 1 হৈ যাব তেতিয়াহলে যেহেতু
1 দিছোঁ, গতিকে ইয়াতে 1 এটা প্লাছ কৰিম 2 হৈ যাব। 1ৰ পৰা 1 গ'লে 0, এইটো 0টো বাওঁফালে নমাব নালাগে, 2টো নমাই ল'ম। তেতিয়াহ'লে আমি কি কৰিব লাগিব, ইয়াতে আমি কি দিব লাগিব, 2 আছে, গতিকে আমি ইয়াতে 0 দিব লাগিব। ইয়াতে 0 দিলে ইয়াতো আমাৰ 0 হ'ব। তেতিয়াহ'লে আমাৰ 20 শূন্য গুণ 0 হ'ব। তাৰপিছত ইয়াতে আমি 0 এটা প্লাছ কৰিব লাগিব। 0 এটা যদি প্লাছ কৰোঁ, ইয়াতে আমাৰ 2 নামি যাব। 2 নামি গ'লে এইটো দশমিকটোৰ ওপৰত গুচি যাব। তো 0 1টো নমাই দিম ইয়াত। তেতিয়াহ'লে আমাৰ ইয়াতে কিমান হ'ব, 20 হ'ব। যিহেতু 201 আছে, ইয়াতে আমি 1 এটা দিম, ইয়াতো আমি 1 এটা দিম। তেতিয়াহ'লে হৈ যাব 201 1 গুণ 201 টো হৈ গ'ল। তেতিয়াহ'লে আমাৰ এনচাৰটো হ'ব 102.01 হৈ যাব 10.1। এতিয়া আমি 8 নম্বৰৰ কেইটা কৰিম। 8 নম্বৰত কি কৈছে, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ, মানে 8ৰে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। তেতিয়াহ'লে আমি ইয়াতে লিখিম, চোৱা 8 নম্বৰৰ 1 মানে 8ৰ এ। এতিয়া চোৱা ইয়াতে কি কৈছে, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। সদায় মনত থাকিবা যে অযুগ্ম সংখ্যাৰ বৰ্গ কিন্তু অযুগ্মই হয়। গতিকে ইয়াতে যিহেতু চোৱা 6টো যুগ্ম হয়, ইয়াতে 6টো যুগ্ম হয়, যুগ্ম হয়, এইটোও যুগ্ম হয়। গতিকে ইয়াতে 9টো অযুগ্ম আছে, এইটো 2 নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব 169। তাৰপিছত আমাৰ 8ৰ বি হ'ব। 8ৰ বি আমাক দিছে, তলৰ কোনটোৰ একক স্থানত 1 থাকিব। এতিয়া চোৱা একক স্থান লাগে আমাৰ, গতিকে আমি এককৰ ঘৰটো পূৰণ কৰি দিম। 1 নম্বৰ অপশ্যনত কি দিছে, 9 দিছে, 9 9 গুণ কিমান হ'ব, 9 9 গুণ 81 হ'ব, হয়নে নহয়। গতিকে 81 এককৰ ঘৰত 1 থাকিব, তাৰমানে 1 নম্বৰটো শুদ্ধ উত্তৰ হ'ব। 1 নম্বৰটো শুদ্ধ উত্তৰ হ'ব 19 স্কুৱেৰ। তাৰপিছত চি নম্বৰটো দিছে কি চোৱা, চি নম্বৰটো আমাক দিছে যে 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে। এনেকুৱা যদি দিয়ে, ফাৰ্ষ্টটোক আমি 2ৰে পূৰণ কৰি দিম, যিমান ওলাব এইটো এনচাৰ হ'ব। এতিয়া ফাৰ্ষ্টটোক যদি আমি 2ৰে পূৰণ কৰোঁ, 18 2ৰে পূৰণ কৰিলে 8 2 গুণ 16, 16 6 থাকিব 1, 2 গুণ 2 3, 36। এতিয়া 8ৰ চি নম্বৰটো কিমান হৈ যাব, 2 নম্বৰ হৈ যাব, 2 নম্বৰ শুদ্ধ হৈ যাব 36। নেক্সট আমাক ইয়াক কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয়। এতিয়া বৰ্গ সংখ্যা হ'বলৈ হ'লে আমি জানো যে এককৰ ঘৰত 2 3 7 8 এইবিলাক থাকিব, তাৰমানে 1 আছে এইটো বৰ্গ হ'ব, ইয়াতে 6 আছে বৰ্গ হ'ব, এইটো 9 আছে বৰ্গ হ'ব, এইটো বৰ্গ নহয়, কাৰণ এককৰ ঘৰত 2। আমি জানো যে 2 3 7 8 থাকিলে পূৰ্ণবৰ্গ নহয়। গতিকে এইটো 2 নম্বৰ অপশ্যনটো বৰ্গ নহ'ব। তেতিয়াহ'লে আমি ইয়াতে লিখিম 2 নম্বৰ অপশ্যনটো এইটো 2 নম্বৰ, এইটো উত্তৰ হ'ব 572। লাষ্ট এটা আছে, ইয়াতে চোৱা যেনেকে 20 25 এইটো 2025ৰ বৰ্গমূল কিমান দিছে, 45 দিছে। এইটো ছেইমে আছে, কেৱল দশমিক আছে। গতিকে এই 4 5 এনচাৰ হ'ব, কিন্তু 4 5ৰ মাজত দশমিক হ'ব, তাৰমানে 2 নম্বৰটো শুদ্ধ হ'ব। এতিয়া ই নম্বৰৰ 2 হ'ব, ই নম্বৰৰ 2 শুদ্ধ হ'ব 4.5।